গাড়ীখনৰ যেতিয়া আমি GPS ট্ৰেকটো ভেৰিফাই কৰিলোঁ দেখা গ'ল গাড়ীখন সেইদিনাখন 25 তাৰিখে নিশা বিভিন্ন জেগাত গাড়ীখন গুৱাহাটী বিভিন্ন অঞ্চলত ঘূৰি আছে কিন্তু 11টা বজাত গাড়ীখন আহি পাইছিলহি ভঙাগড়ত তাৰ পৰা কোনো ধৰণৰ মুভমেণ্ট নাই 11টাৰ পৰা 4টা বজাত এৰাউণ্ড 3 গাড়ীখন আকৌ মুভমেণ্ট হৈছিল ৰুদ্ৰাক্ষ মলত তলত পালোঁ যেহেতু ৰুদ্ৰাক্ষ মলত তলত পালোঁ আমি আকৌ ভেৰিফাই কৰিলোঁ ৰুদ্ৰাক্ষ মলত টপ ফ্ল'ৰত এখন বাৰ আছে 100 বুলি ৰুফ টপ বাৰ সেই বাৰখন আমি এনেই ভেৰিফাই কৰিব গ'লোঁ সেই বাৰখন ভেৰিফাই কৰোঁতে আমি গম পালোঁ যে 11টা বজাত সেই বাৰখনত এজন যুৱক আৰু 3গৰাকী যুৱতী সোমাইছিল CC কেমেৰাৰ ফুটেজ আমি কালেক্ট কৰিলোঁ ফুটেজৰ পৰা আমি আইডেণ্টিফাই কৰিলোঁ সেই যিগৰাকী 3গৰাকী আমাৰ ভিক্টিম লেডি আৰু শামিম বুলি যাৰ কথা কৈ আছোঁ তেওঁ আমি ভিডিঅ' ফুটেজত পালোঁ তাৰ ফুটেজৰ পৰা আমি তাৰ হোটেলৰ বিলখন কালেক্ট কৰিছোঁ যিখন বিলৰ এমাউণ্ট হৈছিল 19,000 তাৰপৰা ৰাতি 3টা বজাত তেওঁলোক ওলাই আহিছিল তাৰপৰা আকৌ GPSত ট্ৰেক কৰি চালোঁ যে 3টা বজাত গাড়ীখন ভঙাগড়ৰ পৰা মুভ কৰিছে গুৱাহাটী বিভিন্ন জেগাত গৈছে বিশেষকৈ GRS ৰোড গৈছে RG বুঢ়া ৰোড গৈছে মাদাৰ টেৰেছা ৰোড গৈছে সেইখিনি সময়ত গাড়ীখনৰ মেক্সিমাম স্পীড 135 কিলোমিটাৰ পাৰ আৱাৰ উঠাইছিল GPS ট্ৰেকত সেইখিনি ওলাই আছে তাৰপৰা ইনচিডেণ্টটো যিখিনি সময়ত হৈছে একজেক্টলি 4:02 গাড়ীখনে যিটো ইনচিডেণ্ট ইম্পেক্ট কৰিছে সেই সময়ত গাড়ীখনৰ স্পীড আছিল 96 কিলোমিটাৰ পাৰ আৱাৰ সেই 96 কিলোমিটাৰ পাৰ আৱাৰত মাৰুতি যিখন ছুইফ্টখনে ৰখি থকা ট্ৰাকখনক বেক চাইডৰ পৰা হিট কৰাৰ পিছত সেই যুৱকজন পলাই গৈছিলে তো আমি তেওঁ বিভিন্ন ধৰণৰ আমাৰ নিজৰ ওন সোৰ্স বেলেগ মানুহৰ হেল্প বেলেগ আমি এনালাইজিছ কৰি তেওঁক আমি সেইদিনাখন ৰাতিৰ পৰাই 26 তাৰিখৰ ৰাতিৰ পৰাই আমি তেওঁক ট্ৰেক কৰি আছিলোঁ বিভিন্ন জেগাত তেওঁ পলাই আছিল গুৱাহাটী বিভিন্ন অঞ্চলত আমাৰ সৰু সৰু টিমবিলাকে তেওঁক বিচাৰি আছিল তেওঁ গৈ শ্বিলং পাইছিলে শ্বিলঙলৈকে আমি তেওঁ আমাৰ টিম পঠিয়াইছিলোঁ কিন্তু শ্বিলঙৰ পৰা তেওঁ ওলাই আহিলে আৰু তাৰপিছত আমি তেওঁক গম পালোঁ শিৱসাগৰ তেওঁলোকে আমি পালোঁ এটা আইডিয়া পালোঁ শিৱসাগৰত আমি তেওঁক বিচাৰোঁ শিৱসাগৰত নাপালোঁ আল্টিমেটলি তেওঁক আমি ডিব্ৰুগড় অঞ্চলত যোৱাকালি এৰাউণ্ড 12 মানত আমি তেওঁক এপ্ৰিহেণ্ড কৰিছোঁ আমি তেওঁক ৰাখিছোঁ আৰু আমি এই ক্ষেত্ৰত ডিব্ৰুগড় পুলিচকো থেংক ইউ দিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত আমাক বহুত সহায় কৰি দিলে তাৰপিছত তেওঁক ধৰাৰ পিছত আমাৰ টিমটো যোৱা নিশা গৈ তেওঁক আজি লৈ আহিছে গোটেই কেছটোৰ আপোনাৰ যিটো এক্সিডেণ্টৰ মেজ সাৰমৰ্ম সেইখিনি কিন্তু আৰু আপোনালোকে জানে ৰিচেণ্ট পাছ আমাৰ গুৱাহাটীত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈ আছে গতিকে আপোনালোকৰ থ্ৰুদি মই সকলোকে অসমবাসী ৰাইজ বা গুৱাহাটীবাসীক অনুৰোধ জনাইছোঁ যে তেখেতসকল যে অলপ কেয়াৰফুল হওক যিটো গাড়ীৰ লিমিট ছুইফ্ট ডিজায়াৰখনৰ যিটো লিমিট হয় সেই লিমিট যাৰ এজ পাৰ প্ৰচিডিঅ'ৰ বা এজ পাৰ যিটো থাকে সেইখিনি অলপ কণ্ট্ৰল কৰক আৰু বাকী যি আছে মানুহ যেতিয়া ৰাস্তাই পাৰ হওক বা আপোনালোকৰ থ্ৰুদি মই বেলেগ ব্যৱসায়ীসকলক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে কোনো ধৰণৰ নিজৰ কমাৰ্চিয়েল ভেহিকেল বা ৰাস্তাত যাতে পাৰ্ক নকৰে আজি যদি সেই গাড়ীখন ৰাস্তাত পাৰ্ক নাথাকোঁতে ইনচিডেণ্টটো নহয় গতিকে আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজ মই অনুৰোধ কৰিছোঁ যিখিনি আইন শৃংখলা মানে যান বাহনৰ যিখিনি প্ৰচিডিঅ'ৰ আছে ফ'ল' আছে সেইখিনি তেওঁলোকে যাতে ফ'ল' কৰে আৰু এতিয়া আমি তেওঁক ধৰিছোঁ আৰু এটা কৈ থওঁ যিখন ট্ৰাক ৰখাই থৈছিলে সেই ট্ৰাকৰ ড্ৰাইভাৰকো আমি যোৱাকালি এৰেষ্ট কৰিছোঁ জুডিচিয়েল কোৰ্টলৈ ফৰৱাৰ্ড কৰিছোঁ আৰু এওঁক আজি আনিছোঁ সোধপোছ কৰোঁ আৰু তেওঁ আৰু কি কয় কাৰণ এইখিনি মই যি কৈ আছোঁ তেওঁ মই সোধপোছ নকৰাকৈ আৰু কৈ থকা কথাখিনি মিলি আছে মোৰ কাৰণ গোটেইখিনি মোৰ ওচৰত প্ৰুফ আছে যে তেওঁ কিমান স্পীডত গাড়ী চলাইছিল ৰাতি 11টা বা 3টালৈকে তেওঁ ক'ত বহি আছিলে গতিকে সেইটো কথা গতিকে বাৰখনৰ নাম হৈছে এক্সৰোভাৰ দি ৰুফ টপ পাব যিটো ৰুদ্ৰাক্ষ মলৰ 4th ফ্ল'ৰত আছিলে